रोम रोम भाइयों, सिस्टम पार देंगे। अरे भाई 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 क्या देख इधर। नमस्कार সকলোকে মোৰ নতুন চেনেলটিলৈ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী দেখাইছোঁ আপোনালোকক সেইয়াত এইফালে দেখিছেনে এনেকৈ ফটা চিটা ৰ'দ দি আছে, তথাপি যে মানুহখন ইমান ৰ'দত কাম কৰি আছে। সেইফালে আছে কবি আৰু মধুৰিআম আৰু এইফালে আছে আঙুৰ। আপোনালোকক মই একদম ওচৰৰ পৰা দেখাবলৈ অলপ চেষ্টা কৰি আছোঁ। देखो व्यू कैसा आ रहा है, ऐसा आ रहा है विक्रम है। अरे बाप रे मार कसम। এবাৰ বন্ধুসকল মই চলাই চাইছোঁ, জানিছোনে? কমেণ্ট কৰি জনাবচোন চলাব জানিছোনে নাই জনা। আৰু ফাৰ্ষ্ট টাইম মানে চলাইছোঁ মই। প্ৰথম দেখোঁতে এইখন কি হয়, কি আনে এখন আনিছে গাড়ী নিচিনা বোলো। প্ৰথমেতো টানি টানি অনা দেখোঁ, কিন্তু এনেকৈ চলাই অনা নেদেখোঁ। এতিয়া মই আকৌ ইয়াত আহি কিনেহে দেখিছোঁ। প্ৰথমে পেট্ৰল আনিছে, মই ভাবিছোঁ পেট্ৰল ক'ত ভৰাই, ইয়াত কিয় পেট্ৰল ভৰাইছে। কিন্তু এতিয়া ইয়াত আহি দেখিছোঁ এইফালে দেখোন পূৰা উঠি মানে ডপ মাৰি আছে। একদম কাম কৰা মানে বিন্দাছ, মানে একদম দিনটো কৰি থাকিব মন যাব। কিন্তু প্ৰথম কেইদিনা পিছততো আমনি লাগিবই, কিন্তু যিহেতু একদম কাম কৰা মনটো মানে ফূৰ্তি লাগিব। আৰু এইফালে কি বনমোৱা ডপ মাৰি আছোঁ, এতিয়া মাৰি আছিলে, এতিয়া বৰ্তমান মই মাৰি আছোঁ। আকৌ এইফালে মাৰি আছিলে মধুৰিআম খেতি আছে, কবি আঙুৰ। এইফালে আকৌ তাৰ খতম হৈছে চাগে, খতম নহয় আৰু এটা লাইন আছে, তাৰ পাছত আহিব আকৌ ডব ভৰাবৰ কাৰণে। এফালে ই একদম বিন্দাছ, মানে হেডফোন গান চান লগাই বিন্দাছ মাৰি আছে। আপোনালোক দেখাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব আৰু ভাল লাগিব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰু নতুনকৈ মই খুলিছোঁ এই ইউটিউব চেনেল, যাতে আপোনালোকৰ পৰা মৰম চেনেহ পাম বুলি আশা ৰাখিছোঁ। এইফালে হৈ গ'ল ডব খতম হৈ গ'ল, মানে যিখিনি আছিলে সেইখিনি ডব খতম হৈ গ'ল। এতিয়া আকৌ আমাৰ অলপ আগত ওপৰত আছে পানী, তাত ডব মিলাব যাওঁ। আৰু এইফালে দেখিছে পাইপ, একদম এইফালে পাইপ ভৰাই লৈছে। আৰু এইফালে আমাৰ পানী টেংকি গাড়ী, এই কি বুলি কয় বোলে বসন্তী, দেখিছে এইফালে বসন্তী এইফালে খাৰা হৈ গৈছে, এইফালে পানী গৈ আছে। পানী ইমান স্পীড অহা নাই, বা স্পীড অহা নাই, ডাইৰেক্ট পাইপডাল ওচৰত গাড়ীখন ইয়াত আনি দিলে হ'লে, কিন্তু পানী কমটিকে। पप्पू को चलाने के लिए देना था। चलाया ना मैंने, हाँ। कितना जोर से चलाया? अरे पूरा फुल, आराम कहाँ फुल चलाया। अरे प्लाट दे रे लाओ जा तकायो हमारे तुम जा अले मेरा हट जा। क्या है ये? खाद। এইফালে চাওক, এইফালে তলত মানে লাইন পূৰা মধুৰিআম লগাই দিছে। আৰু চাইডে এইফালে মধুৰিআমৰ চাইডে আছে কবি। আৰু এইফালে কাম কৰি আছে। 1 বজিলৈকে, এতিয়া 1 বজা নাই, 10-15 মিনিট আছে 1 বজিবলৈ। এতিয়া এইফালে আঙুৰত কিবা লগাই আছিলে, কি লগাইছে নাজানো, বা ভিডিঅ' কৰিব নহ'লে। ভাত খাব গ'ল বাকীবোৰ। এইফালে দেখিছেনে কবি ইমান ধুনীয়া হৈছে। এইফালে কবি আৰু
তাৰে মাজে মাজে মধুৰিআম আৰু মধুৰিআমখিনি দেখিছেনে ইমান সৰু পুলি হয়নে নহয় আৰু ইমান সৰু পুলিতে মধুৰিআম লাগি আছে মই আপোনালোকক দেখাই আছোঁ ৰ'ব এইফালে আঙুৰ দেখোন মৰি গ'ল বুলি ভাবিছে নেকি মৰি যোৱা নাই এইফালে এইটো কলম কৰি থৈছে কিন্তু এতিয়া ঠাণ্ডা দিনত আৰু 1-2 মাহৰ পিছত লাগিবলৈ একদম ষ্টাৰ্ট হৈ যাব শুৰু হৈ যাব মই আগতে এবাৰ ভিডিঅ' বনাই থৈছোঁ আপোনালোকক দেখাম বাৰু এইফালে আৰু মই বহি আছোঁ ৰ'দত ওলাইছোনে নাই ওলাই একো ধৰিবই পোৱা নাই এনেকৈ ফটা চিটা ৰ'দ দি আছে কৈছোঁ নহয় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ দেই পাহৰি নাথাকিব বন্ধুসকল এইফালে দেখিছেনে গছবোৰ যে মৰা আৰু গোটেই হুতুলা পৰিছে এইবোৰ কি খেতি গম পায় মই ফাৰ্ষ্ট টাইম দেখিছোঁ এইবোৰ হৈছে চয়াবিন নিউটলা খেতি আৰু এইফালে আহি পালোঁ মই একদম পথাৰৰ পৰা আহি দিলোঁ খেতিৰ পৰা আহি দিলোঁ এইফালে ৱাও ধেমালি কৰি ভাল লাগে বাকী যি কি নহওক বন্ধুসকল 1:30 বজিলে পেটেও মাত লগাইছে যে ঐ ক'ত ইমান ঘূৰি ফুৰিছ পেট পূজা নকৰোঁ নেকি বুলি ভাবিছে সেইবাবেও ভাবিলোঁ একদম আহি গ'লোঁ কিচেনত সোমাই গ'লোঁ আৰু কিচেনত সোমাই দেখিছেনে এইবোৰ কি ওলাইছে চিধাই ভাত খাম এফালে বনাই আছে ৰুটি আৰু এইফালে কি চব্জি বনাইছে চাব লাগিব এইফালে কি চব্জি বনাইছে অ' মাই গড বহুত সুন্দৰ বহুত ধুনীয়া শাক বনাই থৈছে আৰু এইফালে ডাল অ' মাই গড এইফালে বনাই থৈছে চাটনি আৰু এইফালে বনাইছে ভাত আৰু বেছি দেৰি নকৰোঁ ভাতটো খাই লওঁ বাকী ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা পালে চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলো কৰি দিব